হাই গাইজ, মোৰ ইউটিউব চেনেল Rubislife সকলোকে স্বাগতম জনাইছোঁ। আজি বাবুহঁতৰ স্কুলৰ শেষৰটো দিন, মানে আজি ছামাৰ কেম্প পাতিছে। সিহঁতৰ আমাৰ পেৰেণ্টছবিলাককো মাতিছে, আমি গ'লোঁ। তাতে বহুতেই বেছি ভাল লাগিলে ছামাৰ কেম্প কৰি। মানে বাবুহঁতৰ লগতে আমাকো খেলিবলৈ দিলে, নাচিবলৈ দিলে। আমাৰো অলপমান গৃহিণীবিলাকেনো কিমাননো ঘৰত সোমাই থাকিব ন, অলপমান মানে আমিও মনোৰঞ্জন কৰিলোঁ। এইখিনিৰ বাবে মানে ছাৰ বাইদেউসকলক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইখিনি যে আমাকো অলপমান মনোৰঞ্জন দিছে। আৰু এয়া এতিয়া আৰম্ভ কৰিছে আমাৰ বেলেঞ্চিং গেম। কিন্তু মই থিয় হ'ব নোৱাৰিলোঁ, আৰু এনেকুৱাকৈ বাবু ভৰি দুখনত হেঁচা দিলে এখোজ যায় আৰু যাবই নোৱাৰিলোঁ। চ' মোৰ ফ্ৰেণ্ডে পালে, ভাল লাগিছে। য়াসমিনে পালে পুৰস্কাৰ, মাইনুও পালে, গোটেইকেইটাই পালে মোৰ ফ্ৰেণ্ড। ভাল লাগিছে যদিও মই নোৱাৰিলোঁ আৰু বাবুৰ বাবে। তাত অলপ নাচিলোঁ, সৰুকৈ তাৰমানে পুৰস্কাৰো দিছে সকলোকে। ভাল লাগিছে, মানে যিবিলাকে পাৰ্টিচিপেট কৰিছে সকলোকে পুৰস্কাৰ মানে কি যাচ্ছে, আৰু তাৰ বাবে বহুতেই ভাল। এয়া বেলুন ফুটোৱা কাম খুবেই ভাল লাগিছে। আৰু যিসকলে অহা নাই এই ছামাৰ কেম্পত আজি, সেইসকলে মিছ কৰিব নিশ্চয় ভিডিঅ'টো চাই। কিমান যে ভাল লাগিছে ছাৰ বাইদেউসকলক। আজি গোটেইখিনি আমাক পৰিৱেশটোৱে মানে দেখুৱাইছে, শিশুসকলৰ লগত কেনেকুৱাকৈ থাকে। মানে টিফিন টাইমটো আজি আমাৰ লগতে খুৱাব দিছে, আমাক গাৰ্জেনবিলাককে। আমি নিজে খুৱাই দিছোঁ বা খাইছে। গোটেইখিনি ভাল লাগিছে আৰু বহুতখিনিয়ে ভাল লাগিছে। যিখিনি সময় মানে এইখিনি সময় আৰু কেতিয়াও ঘূৰাই নাপাওঁ। মোৰ ইউটিউব চেনেলটো মই নতুনকৈ মানে ভিডিঅ' দি আছোঁ। যিসকলে নতুনকৈ আহিছে তেখেতসকলে যেন মোৰ ইউটিউব চেনেলটো লাইক কৰে, কমেণ্ট কৰে আৰু লগতে শ্বেয়াৰ কৰে। আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে যেন ছাবস্ক্ৰাইব কৰি দিয়ে, অলপ মৰম দিব বুলি আশা থাকিল। আৰু বাকী কেনেকুৱা পালে জনাবচোন আপোনালোকে ভিডিঅ'টো চাই, আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' বিচাৰে মোৰ পৰা কমেণ্ট কৰি ক'ব। সেইমতে মই ভিডিঅ' বনাবলৈ ট্ৰাই কৰিম। অলপ অসুবিধা হয় বাবুৰ কাৰণে, তথাপিও আৰু অলপ নিজকে ব্যস্ত ৰাখিবলৈ ভাল লাগে। কিমাননো আৰু কি কৰিম আৰু অলপ মানে আপোনালোকৰ লগতো মনৰ কথা ক'বলৈ ইচ্ছা যায়। ভিডিঅ'ৰ মাধ্যমেৰে সকলো দেখুৱাওঁ, ক'ত যাওঁ, কি কৰোঁ, কিনো মই কেনেকৈ দিনবোৰ কটাওঁ, সেইবোৰ আপোনালোকৰ ওচৰত মানে প্ৰকাশ কৰোঁ। আৰু গতিকে আপোনালোকে অলপ ছাপোৰ্ট কৰিব বুলি মোৰ আশা থাকিল। বাকী গৰমৰ বন্ধত আপোনালোকে ক'ত প্লেন কৰিছে জনাবচোন। মোৰ এতিয়ালৈকে বিশেষ এনেকুৱা প্লেন নাই। আপোনালোকে ক'ত যাব কমেণ্ট কৰি ক'বচোন। আজিলৈ ইমানেই, বাই। পুনৰ আকৌ এটা ভিডিঅ' লৈ আহিম আপোনালোকৰ ওচৰলৈ। সকলোৱে ছাপোৰ্ট কৰিব।